বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীৰ মাজেৰে বৈ গৈছে মানাহ নদী। এই মানাহ নদীৰ মাত্ৰাঘোলাত টুলুঙা নাৱেৰে পাৰাপাৰ হোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত স্থানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰে বাঁহৰ হাকুৰ আধাৰশিলা স্থাপন কৰে। দীৰ্ঘদিন ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ লগতে শ শ ছাত্ৰ ছাত্ৰীয়ে বিপদসংকুলভাৱে পাৰাপাৰ হ'ব লগা হৈছে। জিলা প্ৰশাসনে নাও চলাচল বন্ধ কৰি দিছিল যদিও লেচিয়ে টুলুঙা নাৱেৰে পাৰাপাৰ অব্যাহত ৰাখিছিল আৰু কেইবাবাৰো ঠাইখিনিত ডুব গৈছিল নাও। সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিছত স্থানীয় বিধায়ক আব্দুল বাতিন খণ্ডকাৰে দেওবাৰে আবেলি বাঁহৰ হাকুৰ আধাৰশিলা স্থাপন কৰে। বাঁহৰ হাকুৰ নিৰ্মাণ কৰোঁতে প্ৰায় 20 লক্ষাধিক টকা ব্যয় হ'ব। পিছত স্থানীয় ৰাইজৰ লগত বিধায়কে আলোচনাত মিলিত হয় আৰু ঠাইখিনিত এখন দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। আমার বালারসর মাত্রাগোলা গাঁও পঞ্চায়েতৰ অধীনত মানা নদীৰ ওপৰত মাত্ৰাগোলা এটা মানে পাৰঘাট আছে, আমাৰ হালুৱা পাৰঘাট বুলি কয় এইটো। আৰু তাতে ৰাইজৰ পাৰাপাৰত যথেষ্ট অসুবিধা হৈছে। আজিকালি আপোনাৰ জানে নাৱৰ বিশেষ ধৰণৰ নাও নহ'লে চৰকাৰে পাৰাপাৰত মানে বাধা নিষেধ আৰোপ কৰিছে। গতিকে তেনেকুৱা নাওতো আমাৰ ইয়াত নাই। সেইকাৰণে আমি ৰাইজৰ যাতায়াত যাতে ব্যাহত নহয় তাৰ বাবে বাঁহৰ দলং এখন দিয়াৰ কাৰণে আমি আজি খুঁটি পুতিলোঁ, যাতে ইয়াতে ধৰক মানে মোটামুটি ধৰক 8-10টা গাঁৱৰ মানুহ প্ৰায় 1-1.5 লাখ মানুহ এই ৰাস্তাটো ব্যৱহাৰ কৰে। গতিকে ৰাইজৰ বাঁহৰ সাঁকো দি পেলাই আপাতত ইয়াত চলিবলৈ মানে ৰাইজৰ ব্যৱস্থা কৰা হ'ল। স্বাধীনতাৰ পিছৰ পৰাই আমাৰ এই বালাৰচাৰ মাত্ৰাগোলা গাঁও পঞ্চায়তখন দুটা ভাগত বিভক্ত হৈ আছে। আমি ইয়াত বিভিন্ন সময়ত বিভিন্ন দাবী দি আহিছোঁ, কিন্তু কোনো গুৰুত্ব পোৱা নাই। এইবুলি আমাৰ যিজন বিধায়ক হৈছে সন্মানীয় আব্দুল বাতিন খণ্ডকাৰ চাহাব, তেখেতৰ প্ৰচেষ্টা আমাৰ পঞ্চায়তৰ যিসকল মুখিয়াল ব্যক্তি আছে, পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি আছে, তেখেতসকলৰ সহযোগত আমি এটা ইয়াত বাঁহৰ হাকো নিৰ্মাণ কৰিবলৈ আজি লাইট খুঁটি স্থাপন কৰিছোঁ। ইয়াত কোনো চৰকাৰী ধন নাই।